আসসালামু আলাইকুম নমস্কাৰ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে খবৰ ভাল তো গাইছ আজি ভিডিঅ'টো দোকানৰ পৰা ষ্টাৰ্টিং কৰিছোঁ যিহেতু মই আৰু চাহানুৰ আজি গৈ আছোঁ ডাব পাৰিবৰ কাৰণে দোকানত ডাব বহুত কম আছিলে আৰু চাহানুৰে গৈ আছোঁ ডাব পাৰিবৰ কাৰণে চ' টমটমটো ইয়াতে ৰখা আছিলে চাহানুৰ টমটমটো লৈ এতিয়া যাম ডাব পাৰিবৰ কাৰণে তো এইখনে আমাৰ দোকান আৰু এয়া মই আৰু চাহানুৰ টমটম লৈ গৈ আছোঁ চাহানুৰ আমি এতিয়া ক'ত যাম আমাৰ গাঁৱৰে বাবুল মামাৰ লগত যাম তাতে কি ডাব পাৰিব যাম ন ত' বহুত ৰ'দ দিছে ডাবো অলপ চেলিং হৈছে ত' ডাব মানে অলপ কমি আছে দোকানত চ' আমাৰ বেপাৰীটো অহা নাই সেইটো কাৰণে চাহানুৰকে মাতিলোঁ চাহানুৰে কেইটামান ডাব পাৰি দিয়ক বুলি গৈ আছোঁ চাওঁ আজি চাহানুৰে কিমান কষ্ট কৰি কেইটা ডাব পাৰিব পাৰে আৰু কেইটকা উপাৰ্জন কৰিব পাৰে এটা ডাবত কেইটকা উপাৰ্জন কৰিব পাৰে চাহানুৰে ত' ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাওক এতিয়া আৰু ঘেৰাঘা কৰি গৈ আছোঁ আৰু আহি পালোৱে আৰু এয়া বাবুল মামাৰ ঘৰ তাতে এতিয়া ডাব পাৰা হ'ব তো আৰু আহি পাই গ'লোঁ এইয়া ডাব গছ বা ইমান ওখ ওখ নাৰিকল গছ ৱাও ভয় লাগি আছে না ভয় নালাগে এই বা আৰু চাহানুৰে মানে গছত উঠাৰ আগত মোবাইলটো এনেকৈ চাবিটো দি ল'লে মোক আৰু এইটো এটা গছ দুটা গছ পাৰিব ন ডাঙৰ ডাঙৰ আছে নাৰিকল গছকেইটা তো চাহানুৰে বহুত কষ্ট কৰে তো চাহানুৰ কাৰণে এটা লাইক জৰুৰ দিবই লাগে আপোনালোকে গছত উঠাৰ আগত এনেকৈ ৰছী বান্ধি লয় চাহানুৰে যিহেতু ছেফটি থাকে ন ৰছীটো বান্ধি ল'লে বহুত ছেফটি অঁ কি কাম কৰিম কোৱা অঁ হয় এৰাই দিম ঠিক আছে দিয়া অঁ কৰতটো মানে ইয়াতে বান্ধি ল'বা আৰু ৰছীতে তো এনেকৈ প্ৰচেছিং আছে পাৰাৰ তো নাৰিকলটো এনেকৈ পেলাই দিলে ফাটি যাব পাৰে তো ৰছী দিখনে ধুনীয়াকৈ নমাই আনে এথোকে ধুনীয়া প্ৰচেছিঙত নমাই দেখাই দিম আপোনালোকক আজি চাহানুৰে এটা কাম ইয়াৰ বস্তু এৰি থৈ আহিলে জোৰোণ এইটো কি কয় জোৰোণ বুলি কয় ন জোৰোণ তাৰমানে ভৰিত যে এনেকৈ বান্ধি কেনে উঠে গছত উঠাৰ সুবিধা হয় আৰু তো সি পাহৰি থোৱাৰ কাৰণে বস্তা দি কেনে মানে ৰিপেয়াৰ কৰি লৈ আছে বাও মানে বুদ্ধি আছে আৰু ৰছী দি নহয় বস্তা দি কেনে জোৰোণ বনাই আছে তো এটা বঢ়িয়া টেকন'লজি সম্পূৰ্ণ প্ৰচেছিং তৈয়াৰ হৈ গ'লগৈ জোৰোণ বনোৱা হৈ গ'ল আৰু চাহানুৰ এতিয়া প্ৰস্তুত গছত উঠিবৰ কাৰণে ৱাও এই ডাঙৰ গছটোত উঠিব মই সম্পূৰ্ণ দেখাই দিম আৰু ভিউ কিন্তু ধুনীয়া আহিছে ৱাও আমাৰ এই আকাশখন চাওকচোন কি ধুনীয়া হৈ আছে ৱাও কি মজা লাগিছে আৰু এয়া চাহানুৰ পৰা প্ৰস্তুত ৰেডি চাহানুৰ তো গছত উঠাৰ আগত কিবা সেৱা চেৱা জনাই লোৱা নেকি কিবা অঁ নিয়ম আছে ৱাও গাইছ সেয়া সেৱা চেৱা জনাই ল'লে আৰু এয়া উঠি গৈ আছে চাহানুৰে ৱাও উঠাৰ কিন্তু প্ৰস্তুতি খুব ধুনীয়া চাহানুৰ এয়া দেখিছে কৰাটো কি ধুনীয়াকৈ বান্ধি লৈছে সি ডাউল নলয় একচুৱেলি কৰাত লৈছে কাৰণ কৰাটো দি মানে ভালকৈ কাটিব পাৰে বোলে ৰিপি ধুনীয়াকৈ কাটিব পাৰে আৰু চাহানুৰে কিমান ওপৰলৈকে উঠে চাই থাকক গোটেইখিনি আৰু সি মোক এই ৰছীটো ধৰি ৰাখিব দিছে তো এইটো ৰছী এইটো কাম মোৰ ৰছীটো ধৰি ৰাখিম এনেকৈ এইয়া চাহানুৰ ওপৰলৈকে উঠি গ'ল আৰু এনেকৈ গৈ ওপৰলৈকে উঠি গ'ল চাহানুৰ আৰু এতিয়া যাইকেনে ৰছীটো বান্ধিব ডাবত বান্ধিকেনে লাহেকৈ এৰিব আৰু ধুনীয়াকৈ নুমি আহিব চাব আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক আৰু এনেকৈ জোৰোণটো পেলাই দিলে ইয়া উঠাৰ পিছত জোৰোণটো ধুনীয়াকৈ পেলাই দিলে এতিয়া জোৰোণৰ কাম নাই আৰু কাৰণ ওপৰত উঠি গ'লগৈ সি জোৰোণৰ কামটো নাই এতিয়া একেবাৰে গছৰ ওপৰত উঠি গ'ল আগলিত উঠি গ'ল একে আগত এই এতিয়া ওপৰত বহি ধুনীয়াকৈ কাটি দিব সি মই ৰছী দি ধুনীয়াকৈ তললৈকে নমাই লৈ আহিম মই ধুনীয়াকৈ বহি ৰছী ধৰি আছোঁ আৰু চাহানুৰেতো এই ওপৰত বহি আছে এই গছৰ ওপৰত বান্ধা হৈ গ'ল ওপৰত বান্ধিলে চাগে ৰছী ফিটিং কৰিম অঁ কৰিলোঁ কাটা আৰু এয়া মই ৰছী ফিটিং কৰি এনেকৈ ধৰি ৰাখিছোঁ তলৰ পৰা আৰু চাহানুৰে এয়া ওপৰত কাটি আছে মানে থোক কাটি আছে এয়া দেখাই দিছোঁ মই এইটো চাহানুৰে ওপৰত বহি কাটি আছে ৱাও আৰু এয়া কাটা হৈ গ'ল আৰু এয়া মই লাহেকৈ ৰছীটো এৰি আছোঁ আৰু ওপৰৰ পৰা এয়া নামি আছে চাওক কি সুন্দৰভাৱে নামি আছে ৱাও এয়া চাওক গাইছ হাতত দুখ পাইছোঁ মই আৰু ই এনেকৈ নামি আহিলে ৰ'বা অলপ লুজ দিয়াচোন অলপ হেৰি কৰি দিয়া লৰাই দিয়া ৰছীটো সঁচাকৈ কষ্ট লাগিছে গৰম লাগিছে আৰু মানে বহুত ৰ'দ ওলাইছে এয়া ঘাম ওলাইছে তো এয়া চাহানুৰ নামি আহিলে পৰা হৈ গ'ল চাহানুৰো ডাব পৰা হৈ গ'ল এয়া ডাব পাৰি ইয়াত আহিলোঁ বেছি ডাব ওলোৱা নাই তো এইকেইটা ডাবে ওলাইছে আৰু এইটো গছতো উঠিব এতিয়া এইটো গছত কেইটামান আছে এইটো গছৰ পৰা হ'ব
আৰু এই চাহানুৰ অৱশেষত নামি আহিলে, কিন্তু কষ্ট কৰিছে চাহানুৰে দেই, বহুত কষ্ট কৰিছে। আৰু চাহানুৰে ভাগৰ লাগিছে, 10 মিনিট জিৰাই ল'ব দিছোঁ, তাৰপিছত এইটো গছত উঠিব আৰু এইটো গছত উঠিব। তো অলপ জিৰাই লওক। চ' গছত উঠা কষ্ট আছে, কষ্ট হয়নে নহয় কওক, কমেণ্টত জনাব গাইছ কিমান কষ্ট। চাহানুৰ কষ্ট লাগি আছে না? কষ্টটো লাগিব ন? এতিয়া কেইটা ডাব পাৰিলা তুমি? 22টা ডাব পাৰিলা ন? আচ্ছা, 22টা ডাবত তুমি কেইটকা পাবা? 22টাত কিমান তোমাক কিছুমানেতো দেয়, হাজিৰা চিষ্টেম দেয়। অঁ, আৰু নহয় তথাপিও এতিয়া ধৰা তুমি কিমানকৈ লৈছা গৃহস্থৰ পৰা ডাবটো? 55কৈ লৈছোঁ। 55 যোৰা ন? এটা পিছত এটাত কিমানকৈ পৰিলে? এটাত 27 টকা 5 পইচা। অঁ, 27 টকা 50 পইচাকৈ পৰিছে। 50 পইচা। তো এতিয়া ধৰা তুমি কিমানকৈ বেচিবা? আমাকে দিবা এতিয়া 40 টকাকৈ দিবা। 40। তোমাৰ কিমান লাভ হ'ল? মোৰ কিমান হ'ল? 12.5 টকাকৈ আহিলে। 12.5 টকাকৈ আহিলে। 12.5 টকাকৈ তোমাৰ 22টা ডাবত কিমান আহিলে? কিমান হ'ল 22টা ডাবত? এতিয়া 22টা ডাবত আৰু পাৰিলোঁ নহয়, আৰু পাৰিবা। নহয়, মই এটা কেলকুলেশ্যন কৰিব বিচাৰিছোঁ, মোৰ অডিয়েঞ্চক জনাব বিচাৰিছোঁ, মানে এটা গছত কেইটকা ইনকাম কৰিলা তুমি? ধৰা না 230 টকামান। 230 টকামান তুমি এটা গছত পাইছা। চ' কষ্টৰ হিচাপত তোমাৰ প্ৰফিটটো ঠিক আছেনে নাই মোৰ অডিয়েঞ্চে ক'ব কমেণ্টত, ঠিক আছে? তো কষ্ট হয়, ডাঙৰ গছ, সৰু হ'লে বেছি ভাল হয় চাগে। ভাল। তো এয়াই চাহানুৰৰ জীৱন। চবতে সৰু গছ নাপায় ন? অঁ, নাপায়, চবতে নাপায়। কষ্ট কৰি পেলাই পইচা পাব হ'লে ডাঙৰ গছতো দিব লাগিব। কৰিব লাগিব। আমি দুখীয়া ঘৰত যিহেতু জন্ম লৈছোঁ, কষ্ট কৰিবই লাগিব, হয়নে নহয়? হয়। কৰিব লাগিব। আমিতো বহি খাব নোৱাৰোঁ না। ঠিক আছে গাইছ, ভিডিঅ'টো ইমানখিনি আছিলে। চাহানুৰৰ কষ্টটো অলপ মেহচুচ কৰালোঁ। দুখীয়া মানুহ অলপ কষ্ট কৰিয়ে চলিব লাগিব। তো গাইছ, আজি ভিডিঅ'টো ইমানেই আছিলে। বাই বাই।